সাবস্ক্ৰাইব কৰক ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ আরে কষ্ট কৰক না আৰু এইবাৰ সিস্টেম এনেকুৱা কৰা হয় যে উপায় নাই সহায় কৰিবলৈ কোনো উপায় নাই নিজৰ মেধাৰ বল নিজৰ যোগ্যতা বলত দৌৰিবলৈ যদি প্ৰেক্টিছ কৰে দৌৰক না প্ৰেক্টিছ কৰক এইবাৰ ফিল্ডবোৰো মানে যিহেতু খৰালি কাল আহিছে ফিল্ডবোৰো মসৃণ হ'ব প্ৰেক্টিছ কৰক দৌৰা বা যিখিনি কৰিব লাগে ফিজিকেল আৰু লিখা পঢ়া যিখিনি কৰিব লাগে কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত কথা পাতিম আৰু এটা ভিডিঅ' ক্লিপ দেখাম যে অসম পুলিচৰ ABEB ইণ্টাৰভিউৰ বিষয়ে DGP ছাৰে কি কথা কৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। বন্ধুসকল চাওক, অসম পুলিচৰ যি ABEB কনিষ্টেবলৰ ইণ্টাৰভিউ আছিল সেই ইণ্টাৰভিউটো পষ্টপন কৰি দিছিল। কিন্তু ইণ্টাৰভিউটো পষ্টপন কৰাৰ পিছত যে আমাৰ অসম পুলিচৰ তৰফৰ ফালৰ পৰা কোনো ধৰণৰ খা খবৰ অহা নাই, যাৰ কাৰণে নেকি যে কেণ্ডিডেট অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে বহু ধৰণৰ সমস্যাত পৰিছে যে তেওঁলোকৰ ইণ্টাৰভিউটো আকৌ নতুনকৈ ইণ্টাৰভিউ হ'ব নেকি, আৰু যিসকলে পাছ কৰিছে তেওঁলোকে এইটো ভাবিছে যে তেওঁলোকৰ ইণ্টাৰভিউটো আকৌ দিব লাগিব নেকি, আৰু যিসকলে ফেইল কৰিছে তেওঁলোকৰ কি হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ DGP ভাস্কৰজ্যোতি মহন্ত ছাৰে প্ৰতিদিন টাইমৰ আগত এটা মন্তব্য কৰিছে। সেই মন্তব্যৰ ভিডিঅ' ক্লিপটো আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে একদম শেষলৈ চাই থাকিব। এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় অলপ হ'লে বুজি পাব যে ইণ্টাৰভিউটোৰ বিষয়ে DGP ছাৰে কি ক'লে বা ইণ্টাৰভিউটো হ'বনে নহ'ব। বন্ধুসকল, এইখিনিতে আপোনালোকক কওঁ যে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ পিছত কাষতে এটা বেল আইকন পাব, বেল আইকনত টিপিবলৈ নাপাহৰিব, কাৰণ তেতিয়াই যেতিয়া মই নতুন নতুন ভিডিঅ' আপডেট দিম আপোনালোকে নটিফিকেশ্যন প্ৰথমেই পাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে প্ৰথমেই চাব পাৰিব। তো বলক DGP ছাৰে আগবঢ়োৱা মন্তব্যৰ ভিডিঅ' ক্লিপটো আমি চাই লওঁ। অংক এটা কৰিব পৰা হ'লে ক'ৰবাত যদি 5-10 লাখ টকা দি পেলাই যদি চাকৰিটো পালোহেঁতেন, কাৰণ বস্তুটো যোগানটো থাকিব লাগিব, চাহিদা যোগান দুইটা গোটেই বস্তুটো পৰিপূৰকটো। তেওঁলোকৰ সেই ধৰণৰ মানুহ পাইছে কাৰণে এই ধৰণৰ মানুহ ওলাইছে। এই নতুন যিটো প্ৰজন্ম তেওঁলোকৰ হয়তো চাকৰিটো অধ্যয়নৰ প্ৰতি লালায়িত নহয়, অধ্যয়নৰ প্ৰতি আকৰ্ষিত নহয়, তেওঁলোক ইজি মানিৰ প্ৰতি লালায়িত হৈছে। ক'ৰ পৰা মাটি সম্পত্তি বিক্ৰী কৰিবলৈ হ'লেও পইচা যোগাৰ কৰিবলৈ দালালক দিছে। তাৰ পৰিৱৰ্তে যদি সেই সময়খিনি তেওঁলোকে অধ্যয়ন কৰিলেহেঁতেন, একাগ্ৰচিত্তে অধ্যয়ন কৰিলেহেঁতেন, তেতিয়া হয়তো এইবিলাক নোহোৱাকৈ তেওঁলোকে ফল পালেহেঁতেন। সেই ছাত্ৰ ছাত্ৰী বা সেই অভিভাৱক, একাংশ অভিভাৱকো আছে যি নিজৰ সন্তানৰ কাৰণে কাৰোবাক খোজ দিবলৈ কুণ্ঠাবোধ নকৰে, আচলতে দুৰ্নীতিৰ পাঠটো তেওঁলোকেই দিছে। সেই ছাত্ৰ ছাত্ৰী, সেই শিক্ষাৰ্থী আৰু সেই অভিভাৱক, সেইসকলক উদ্দেশ্যে আপুনি কি ক'ব? এইবাৰ কৰি লাভ নাই, চিম্পল। এইবাৰ কৰি লাভ নাই, চিধাই জেল পাব। তুমি মনস্তাত্ত্বিক দিছোঁ তেওঁলোকৰ এইটো আৰে কষ্ট কৰক না আৰু আপোনালোকেও এইটো গ্ৰহণ কৰি ল'ব লাগে সমুদায়। মই সেইসকলক কৈছোঁ যিসকলে ধান্দা কৰিছে, ঘোচ দি পেলাই কাৰোবাক দালাল বিচাৰি ক'ৰবাত খেল খেলি নম্বৰ বঢ়ুৱাই, আৰু কিছুমান বৰ সহজ সৰল মানুহ আছে যে মোৰে লগৰ ল'ৰা, তেওঁ পুতেকে এতিয়া পৰীক্ষাটো দিব, মোক ক'ব, মোক কথা উদাহৰণ বুজি পাইছোঁ। কিন্তু চৰি, এইবাৰ ছিষ্টেম এনেকুৱা কৰা হয় যে উপায় নাই, সহায় কৰিবলৈ কোনো উপায় নাই। নিজৰ মেধাৰ বলত, নিজৰ যোগ্যতা বলত দৌৰিবলৈ যদি প্ৰেক্টিছ কৰে দৌৰক না প্ৰেক্টিছ কৰক। কৰি আছে বুজিছোঁ। এতিয়া ঠাণ্ডা দিন আহিছে, এতিয়া দৌৰিবলৈ বেছি ভাল পাব। বহুত আমি অভিযোগ পাইছিলোঁ যে ফিল্ডখন বোকা, তাতে দৌৰাই দিলে এনেকুৱা। গতিকে তেওঁলোকে কৈছে যে আমাৰ প্ৰতি ন্যায় কৰা নহ'লে, গতিকে মই ফেইল কৰিলোঁ। এইবাৰ ফিল্ডবোৰো মানে যিহেতু খৰালি কাল আহিছে ফিল্ডবোৰো মসৃণ হ'ব। আৰু দালালসকলক সাৱধান কৰি দিছোঁ। আমাৰ SP সকলক ইতিমধ্যে কৈছোঁ, ক'ৰবাত যদি দালালৰ প্ৰকোপ দেখা যায় প্ৰতিজন SPয়ে একদম পূৰা সতৰ্ক থাকিব। মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত অতিকে সচেতন যে দালালৰ ৰাজত্বক যাতে কেতিয়াও প্ৰশ্ৰয় কোনো SPয়ে কেতিয়াও কোনো জিলাত নিদিয়ে। গতিকে এইবাৰ মানুহখিনি ইতিমধ্যে সতৰ্ক হৈ গৈছে আৰু সকলো বদ্ধপৰিকৰ যে এই অন্যায়ৰ কোনো স্থান নাথাকিব। গতিকে সকলোৱে নিজৰ মেধা শক্তি বঢ়াবৰ কাৰণে আত্মনিয়োগ কৰক, প্ৰেক্টিছ কৰক, দৌৰা বা যিখিনি কৰিব লাগে ফিজিকেল আৰু লিখা পঢ়া যিখিনি কৰিব লাগে কৰক। কোনো চুফাৰিছত, কোনো
ঘোষত এইটো কাম হ'বলৈ নাযায়। ধন্যবাদ। বন্ধুসকল নিশ্চয় আপোনালোকে DGP ছাৰৰ এই ভিডিঅ' ক্লিপটো চাই বুজি পালে। DGP ছাৰে এইটো মন্তব্যৰ পৰা বুজিব পাৰি যে অসম পুলিচৰ ইণ্টাৰভিউটো আকৌ সম্পূৰ্ণ নতুনকৈ হ'ব পাৰে। যে মোৰ ফালৰ পৰা কওঁ যে নাজানো পিছলৈ তেখেতে আকৌ কি সিদ্ধান্ত গ্ৰহণ কৰে। আৰু DGP ছাৰে এইটো কৈছে যে কিছুমান কেণ্ডিডেটে তেখেতক অভিযোগ দিছে যে ফিল্ডখনত বোকা আৰু ৰ'দৰ কাৰণে তেওঁলোকে ভালকৈ পাছ কৰিব পৰা নাই, বহুতে হয়তো ফেইল কৰিছে, তাৰ বিষয়ত তেখেতক অভিযোগ দিছে। সেয়ে তেখেতে এই ক্ষেত্ৰত কৈছে যে এতিয়া যিহেতু ঠাণ্ডা আৰু ৰ'দৰ প্ৰকোপটো কমি আহিছে, অৰ্থাৎ ফিল্ডখনো শুকাই থাকিব, ঠাণ্ডা পৰি আহিছে, ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰভিউটো দি ভাল পাব। সেয়ে তেখেতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম কৰি থাকিব দিছে, তেওঁলোকৰ যি ৰানিং, তেওঁলোকৰ যি কষ্ট শাৰীৰিকভাৱে সেইটো কৰি থাকিবলৈ কৈছে। আগৰ ইণ্টাৰভিউটো যে দুৰ্নীতিৰ কাৰণে পষ্টপন কৰা হৈছিল, কিন্তু DGP ছাৰে এই ক্ষেত্ৰত এইবাৰ কৈছে যে ইয়াত কোনো ধৰণৰ দুৰ্নীতি নচলিব, কোনো ধৰণৰ ঘোষ নচলিব। সেয়ে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি কষ্ট, তেওঁলোকৰ যি শাৰীৰিকভাৱে কষ্ট, সেই কষ্ট আৰু ৰানিং কৰি থাকিবলৈ কৈছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ যে শাৰীৰিক কষ্ট আৰু মেধাৰ বলতেহে তেওঁলোকে চাকৰি ল'ব পাৰিব। এই ক্ষেত্ৰত তেওঁলোকে কঠোৰ হৈছে আৰু চৰকাৰ কঠোৰ হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে। বন্ধুসকল এই ক্ষেত্ৰত মই আপোনালোকক এটাই আহ্বান জনাওঁ, আপোনালোকৰ যি কষ্ট ৰানিং আপোনালোকে কৰি থাকিবলৈ চেষ্টা কৰক। নিশ্চয় ইয়াৰ ফল আপোনালোকে এদিন নহয় এদিন পাবই। আপোনালোকে ধৈৰ্য ধৰি থাকক, আপোনালোকৰ মনোবল বৃদ্ধি কৰক। আপোনালোকে ধৰি লওক যে প্ৰথমবাৰ নম্বৰ কম পাইছোঁ, এইবাৰ নম্বৰ বেছিকৈ উঠাম, বা প্ৰথমবাৰ মই ফেইল কৰিছিলোঁ, এইবাৰ মই পাছ কৰিম। আশা কৰোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই বুজি পালে। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।